আইও ইমান ঠাণ্ডা পৰিছে নহয়। অকণমান ৰ'দ লৈ ল'লে গৰম হয় নেকি গাটো। ভৰি চৰি একদম বৰফৰ নিচিনা চেঁচা হৈ গৈছেগৈ পাই। অকণমান ৰ'দ লৈ লওঁ। অকল ৰাতিপুৱা শুই উঠিয়ে মুঠতে পানীখনকে চুই থকা হয়। গা বাৰু ঠাণ্ডা নহ'ব কেলৈ বা। গোটেই কাঁহিয়ে বাতিয়ে মানে এই গা ধুবও লাগে। ইফালে ঠাণ্ডা পানীখনকে চুই থকা হয় একেৰাহে। নকৰিলেও নহয়। আকৌ এই সোনকালে উঠি কামখিনি নকৰিলেও ইহঁতৰ স্কুল যাবলৈও দেৰি হয়গৈ। ইমান লৰালৰি হয় ৰাতিপুৱা অকণ টাইমত। কি কৰিছা ইয়াত? বৰ ঠাণ্ডা লাগিছে অকণমান গাটো ৰ'দাই লৈছোঁ। হয় নি? ময়ো সেই বুলিয়ে ওলাই আহিলোঁ বাহিৰলৈ ৰ'দ অকণমান লওঁ বুলি। এইকেইদিন বতৰটো কি হৈছে, ৰ'দো নাই দিয়া বৰষুণো নাই দিয়া, ইমান ঠাণ্ডা পেলাইছে নহয়। ৰ'দ অকণমান ল'ম বুলি বাহিৰলৈ আহিলোঁ, এতিয়া ৰ'দেই নাই নহয়। পাই ৰ'দ অকণো নিদিয়া হ'ল, বতৰটো কিনো হৈছে। এই কথা এটা নহয়, গোটেই ওচৰৰ মানুহখন পিকনিক খাবলৈ গৈছে, আমাৰ ঘৰহে নাই যোৱা পাই ক'লৈকো। নতুন বছৰ এতিয়া চবেই পিকনিক গৈছে, আমি যাওঁ আকৌ ক'ৰবালৈ, পিকনিক এটা উলিয়াওঁ। পাই মই কথাটো নভবা নহয়, ভাবিয়ে আছোঁ যাব লাগে পাই পিকনিক এটা। ক'লৈকো যোৱাই হোৱা নাই বহুত দিন হ'ল। নহ'লে কাইলৈকে কওক আকৌ পিকনিকটো। কাইলৈ দেওবাৰ পৰিছে, এখনো স্কুল বন্ধ, লগতে যাবলৈ ভাল হ'ব। কাইলৈকে খোৱাটো কৰিব লাগিব, বজাৰ সমাৰটো কৰিব লাগিব নহয়। বজাৰ সমাৰ কাইলৈ যদি খাই আজিয়ে বজাৰ কৰি থ'ব, নহ'লে আকৌ ৰাতিপুৱা বজাৰ নুখুলিব নহয়, সোনকালে দেৰি হ'বগৈ আকৌ পিকনিক জেগা পাওঁতে। আইটেম কি হ'ব সেইখিনি তুমি কৈ যাবা, মই বহী এখন আনো লিখি যাওঁ। হাঁহ আনিব, তাৰপিছত কোমোৰা আনিব, আলু, পিঁয়াজ, জলকীয়া, নহৰু, আদা, তাৰপিছত আকৌ গাহৰিও এক্সট্ৰাকৈ আনিব, আকৌ লোকেল মুৰ্গীও আনিব। মানে ডকচি খাম আৰু এই বছৰেকৰ মূৰত এবাৰে খাম আৰু। ইমানবোৰ খাবানে একেলগে? সদায় দেখোন খায়ে থাকা। সদায় খাই থাকিলে সেইবোৰ ঘৰতহে খাওঁ। পিকনিক আকৌ আমি বছৰেকৰ মূৰত এদিনহে যাওঁ। পিকনিকত খোৱাটো বেলেগ মজা। সেইকেইটা টেনশ্যন মাৰিব নালাগে আপুনি পইচাৰ কাৰণে, লেখক। লগত আৰু কাৰোবাক নিবা নেকি পিকনিক খাবলৈ? আমাৰ বাইদেউ আৰু ভণ্টিক লৈ যাব লাগিব, সিহঁতৰ ফেমিলিকেইটা আহিব আৰু গোটেইকেইটা। আমাৰ ফেমিলিটো আৰু বেলেগ নিনো, সেই আমাৰ ঘৰখনেই আৰু। তেতিয়াহ'লে তুমি ফোন চোন কৰি মেলি বাইদেউহঁতক কৈ থ'বা, নহ'লে আকৌ কাইলৈ আহিবলৈ হ'লে দেৰি হ'ব নহয়। মই আজি ফোন কৰিম বাৰু, এতিয়া ফোন কৰিম দেই। গাড়ী এখন ভাড়া কৰিব লাগিব নহয়, গাড়ী এখনৰ কথাটো পাতিব আপুনি। হ'ব বাৰু, মই সেইখিনি কথা পাতি মেলি আজৰি কৰি থ'ম। হাঁহকেইটা আনিব লাগিব নহয়, এই ঘৰৰ পৰা হাঁহ 2টা আনিব, তাৰপিছত আকৌ কোমোৰা আনিব, আকৌ বাচন বৰ্তনবোৰ যোগাৰ কৰিব লাগিব নহয়। সেইখিনি আপুনি গোটেইখিনি কৰিব আৰু। মই এখন ঘৰৰ কামৰ পৰা আজৰি নাপাওঁ নহয়, মই সেইবোৰত মাথা নামাৰো আৰু। হ'ব, মই তেতিয়াহ'লে বজাৰ কৰি আহোঁগৈ দেই। দিয়ক। যাওঁ পাই, ভিতৰত কাম কেইটামান আছে, কৰি মেলি আজৰি হওঁগৈ। ইহঁতখনো আকৌ স্কুলৰ পৰা আহি পাবহিয়ে। আকৌ আহি পালে ভাত পানী দিয়া, আকৌ একেখিনি কামকে কিমান কৰিম আৰু, কৰি মানে ভাগৰি যাওঁগৈ পাই। তথাপিতো নকৰিলে নহয় এখন। যাওঁ সোনকালে কামকেইটা আজৰি কৰি লওঁ। ইমান ঠাণ্ডা ঈশ্বৰ, এই বুঢ়া বুঢ়ী মানুহখনক মাৰিম বুলি ধৰিলে দেই বতৰটোৱে। ৰ'দো নিদিয়ে বৰষুণো নিদিয়ে, কিনো হৈছে বতৰটো। ল'ৰা ছোৱালী মুখা স্কুললৈ গ'ল পায়, বৰ ঠাণ্ডা হৈ আছে ঘৰখন, নহ'লে বৰ হুলস্থুল হৈ থাকে নহয়। ভাতকেইটা খাই উঠিলে যে বেছিকৈ ঠাণ্ডা লাগে আৰু। বোৱাৰী চাহ অকণমান দিবাচোন। বৰ ঠাণ্ডা লাগিছে, চাহ অকণ খালে গৰম উঠে নেকি গাটো। তেজ পানী হৈ থাকিলে হ'ব পায়, গাটো ধৰিবই পৰা নাই, ইমান ঠাণ্ডা লাগিছে ঐ। জুইকুৰা ধৰি দিছোঁ, চাহো দিছোঁ, ইয়াতে বহি খাই লওঁহি। যাওঁ দেই, জুইকুৰাৰ ওচৰত অকণমান গৰম সেক লৈ লওঁগৈ। কামকেইটা যেন তেনে কৰি মেলি আজৰি হ'লোঁ পাই, ল'ৰা ছোৱালীখন অহাৰ আগতেই। বন্ধু বান্ধৱীসকল, আপোনালোকে নতুন বছৰ পিকনিক খাবলৈ গৈছেনে? আমাৰ পৰিয়ালৰ সকলো সদস্য মিলি আমি পিকনিক খাবলৈ যাম, তাৰে যা যোগাৰ কৰিছোঁ আৰু। আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে বন্ধু বান্ধৱীসকল? যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যদি কোনোবা চেনেলটোলৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আজি ভিডিঅ'টো ইমানেই, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ, বাই বাই।